হেল্ল' বন্ধুসকল, আপোনাৰ বাবে নতুন ভিডিঅ' এটা লৈ আহিছোঁ। IIBF এক্সাম পাছ কৰাৰ পিছত ইণ্ডিয়ান ইনষ্টিটিউট অফ বেংকিং এণ্ড ফাইনেন্সৰ এক্সামটো পাছ কৰাৰ পিছত চাৰ্টিফিকেটখন কেনেকৈ ডাউনলোড কৰিব, এতিয়া আমি চাওঁ বাৰু কেনেকৈ কৰিম। গুগলত চাৰ্চ কৰি দিব IIBF চাৰ্টিফিকেট ডাউনলোড, তাৰপিছত এইটো IIBF www.org.in, এইটো হ'ল পৰ্টেল। ইয়াতে ক্লিক কৰিব। নেক্সট এপ্লাই নাওত পাব এইটো অপশ্যন। এপ্লাই নাওত ক্লিক কৰি ডাউনলোড ই চাৰ্টিফিকেট এইপিনে ক্লিক কৰিব। ভেৰি ইজি এণ্ড চিম্পল। ইয়াতে মেম্বাৰশ্বিপ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, এইপিনে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দিব আপোনাৰ। তাৰপিছত নেক্সট কেপচা কোডটো বহুৱাই দিয়ক। তাৰপিছত গেট ডিটেইলছত ক্লিক কৰি দিব। এইটো কেণ্ডিডেট নেম ডিটেইলছ, চাৰ্টিফিকেট এক্সাম বিজনেছ কৰস্পণ্ডেণ্ট আহি গ'ল। ডাউনলোড চাৰ্টিফিকেট ক্লিক কৰি দিব। চাৰ্টিফিকেটখন ডাউনলোড হৈ গ'ল। ই চাৰ্টিফিকেট ডাউনলোড ছাকচেছফুলি। তো ভিডিঅ'টো যদি ভাল লাগিছে চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো এইখিনিয়ে। থেংক ইউ।